নমস্কাৰ সকলোকে অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু এইফালে মই দুপৰীয়াৰ ভাত বনাব আহিছোঁ আৰু বতৰ যিহেতু ঠাণ্ডা সেয়ে মাংস আনিছে আৰু ব্ৰইলাৰ মাংস আনিছে, কাৰণ ল'ৰা ছোৱালীকেইটাই ব্ৰইলাৰ মাংস খাই বেছি ভাল পায়। আৰু মই এইফালে বনাব লৈছোঁ। আলু বেছিকৈ দিছোঁ, কাৰণ আজিকালি নতুন আলু ওলাইছে যে আলুবোৰ খাই ভাল লাগে, সেইকাৰণে আলু বেছিকৈ দিছোঁ। আৰু আলুখিনি মই প্ৰথমতে ভাজি লৈছোঁ। মই ৰেচিপি দিয়া নাই, এনেই আপোনালোকক দেখুৱাইছোঁ মই কেনেকৈ বনাওঁ। আলুখিনি কিছু সময় ভজাৰ পিছতে মই আলুখিনি উঠাই থৈ দিছোঁ। আৰু সেই একেখিনি তেলতে মাহপাত আৰু শুকান জলকীয়া আৰু লগতে কেইটামান জিৰা দিছোঁ। আৰু ইয়াতে এনে চিম্পুলকৈ বনাম আৰু পিঁয়াজ দিছোঁ। পিঁয়াজখিনি কিছু সময় ভজাৰ পিছতে ইয়াতে আদা, নহৰু, জিৰা, ধনিয়া আৰু বেছি মছলা নিদিওঁ, এইখিনিয়ে মছলা দিম। ভিডিঅ' কৰি থাকোঁতে এইফালে মই আদা নহৰু দিব পাহৰিছিলোঁ। আদা নহৰুখিনি মানে আগতে দিব লাগিছিল, তথাপিও এতিয়া দিলোঁ আৰু পাহৰিয়ে গৈছিলোঁ। আৰু এইখিনি মানে লাগি নধৰিবৰ কাৰণে মই পানী দিছোঁ। পানী দি অকণমান পানীখিনি কমাই লৈ তাত আকৌ মাংসখিনি দিলোঁ। আৰু ঠাণ্ডা বতৰত মাংস খাই ভাল লাগে আৰু জ্বলা বেছি হ'লে ভাল লাগে, কিন্তু আমি জ্বলা আকৌ মাংসত দিলে ইহঁতে খাব নোৱাৰে, সেইকাৰণে জ্বলাটো ইমান দিয়া নাযায়। আৰু শুকান জলকীয়া যি তেলতে দিওঁ সেয়াই আৰু এনে দিয়া নাযায়। মাংসখিনি আধা ভাজি হোৱাৰ পিছতে মই ইয়াতে আকৌ বিলাহী দুটা দিলোঁ, সৰু সৰুকৈ কাটি দিছোঁ। আৰু বিলাহীকেইটা ফ্ৰিজত থোৱাৰ কাৰণে নেকি মানে সিজোতে বহু সময় লৈছে, এনে কিন্তু বিলাহী তৎক্ষণাতে সিজি যায়। ফ্ৰিজত থৈ দিয়াৰ কাৰণে কিজানি সময় লৈছে আৰু সিজোতে। ইফালে আকৌ ভাজি থোৱা আলুখিনিও দিলোঁ। আৰু এতিয়া মাংস আধা সিজিছে, আলুটোতো ভাজি থোৱাই আছে আগতে। আৰু মাংসৰ আঞ্জা আমাৰ আৰু হৈ যাব, পানী নিজৰ জোখমতে দিলেই হ'ল। আৰু এইফালে চাওক আমাৰ মাংসৰ আঞ্জা ধুনীয়া ৰেডি হৈ গ'ল। আৰু দেখিবলৈ চাওক কি ধুনীয়া হৈছে, বহুত বেছি এটা কালাৰ চালাৰ মছলা দিয়া নাই। আজিলৈ আহিলোঁ, বাই বাই।